আমচৰি সোণালী জয়ন্তী উদযাপন মাধ্যমিক বিদ্যালয় সোণালী জয়ন্তী পতা হৈছে আৰু এই আমচৰি সোণালী জয়ন্তী আমি সোণালী জয়ন্তী গতিকে ৰেলী চলি আছে ৰেলীৰ পিছত মই আপোনাৰ বেকগ্ৰাউণ্ডটো দেখাই সোণালী জয়ন্তী শোভাযাত্ৰা তো চাই থাকক মই বেকগ্ৰাউণ্ডটো দেখাই আছোঁ চুলি বম হেৰি হেল হৈ আছে আমি নাযাওঁ Kind of good. এইফালে আছে আমাৰ কুমাৰ বন অকমান দেখা দিয়া
আৰু So আপোনালোকে আমি চাই যোৱাকালি ষ্টেজৰ পিছত আমাৰ নেক্সট আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা দৰ্শকবৃন্দ গতিকে আজিও আমি দিকচুৰ অহাৰ আগমুহূৰ্তত আহি গ'লো আমচৰি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আমি এটা সংগীত অনুষ্ঠান আগবঢ়াম। গতিকে আজি সন্ধিয়া ঠিক ইয়াত নাচ চলি আছে, নাচ এফালে মই গৈ আছোঁ। বিশিষ্ট অভিনেত্ৰী আইনি বৰুৱাক আমি মঞ্চ উদ্বোধন কৰিবৰ কাৰণে গান চলি আছে, অসমৰ ভুল জগতৰ বিশিষ্ট অভিনেত্ৰী আইনি বৰুৱা আজি আমাৰ কুমাৰ বনে নাচিছে। উদ্বোধন কৰিবলৈ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে সমূহ সংগীতপ্ৰেমী ৰাইজ আজি সন্ধিয়া পৰা আমাৰ প্ৰেক্ষাগৃহলৈ আহি আসনসমূহ গ্ৰহণ কৰিব আমি অনুভৱ কৰিলে তাৰ বাবে আমি আপোনালোকসকললৈ আৰু আমি বিশেষ ঘোষণা কৰিব ওলাইছোঁ। আপোনালোকৰ ঘৰলৈ আমি টিভিৰ ব্যৱস্থা কৰিছোঁ আৰু সংসদ খবৰ পিছতে আমি আপোনালোকৰ কাৰণে টিভিৰ ব্যৱস্থা কৰিম। গতিকে আমাৰ স্বেচ্ছাসেৱকসকলে ভোজনালয়লৈ আপোনালোকক উঠাই যাব। আজিৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আক্ৰমণ হৈছে অসমৰ সাংস্কৃতিক জগতৰ শিল্পী তেওঁ হৈছে দীক্ষিত। আমি এবাৰ দৰ্শকবৃন্দ দেখাই দিছোঁ। জনজাতি আমি সকলো জাতি আছে, নিবেদন কৰিম যোৱাকালি আমি কোনো এটা জাতি উদীয়মান আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিব নোৱাৰিলে আমি তেখেতসকলৰ গীতৰ ঘৰে আমি আজি আপোনালোকলৈ নিবেদন কৰিম। গতিকে যিসকল শিল্পীয়ে যিসকল স্থানীয় শিল্পীয়ে যোৱাকালি আপোনালোকৰ গীতসমূহ পৰিৱেশন কৰিব নোৱাৰে আমি আজি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানতে আমি বাদ্যযন্ত্ৰীসমূহ আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে আজিও আপোনালোকে আপোনালোকৰ গীতসমূহ এই মঞ্চতে পৰিৱেশন কৰিবলৈ পাৰিব। আমাৰ ডেকা চাঙৰ বিহু দেখাই আছোঁ। Thank you.
আজি এই মঞ্চতে তেখেতৰ
তাৰিখৰ কাৰ্যসূচী সোণালী জয়ন্তী শোভাযাত্ৰা উপলক্ষে শোভাযাত্ৰা অংশগ্ৰহণকাৰী আমি ৰিংকু দাক লগ পাই গ'লোঁ। ৰিংকু দা কিবা এটা কৈ দিয়াচোন, এইটো কিমান বছৰমানৰ মূৰত হৈছে বাৰু? এইটো 50 বছৰৰ মূৰত হয় বিশেষকৈ সোণালী জয়ন্তী। 50 বছৰ মূৰত ন? আৰু আজি এনে বিশেষকৈ মানে সন্ধিয়া মুখ্য আকৰ্ষণ কোন আহিব? সন্ধিয়া আমাৰ সংগীত শিল্পী এজনক নিমন্ত্ৰণ কৰা হৈছে। তেখেত অসমৰ গৌৰৱ দীক্ষক মাতা হৈছে। তেখেতে আহি সকলোকে আপ্লুত কৰিব, গীত গাই গীতৰ পৰাই আছে। সকলোকে নিমন্ত্ৰণ জনালোঁ আৰু আহি বহুত ভাল লাগিছে। সকলো 12 ধুনীয়া সাংস্কৃতিক শোভাযাত্ৰা এটা অনুষ্ঠিত হৈ গ'ল। বিশেষ বতৰগ্ৰহণকাৰীসকলে বহুত ধুনীয়াকৈ অংশগ্ৰহণ কৰিলে, ভাল লাগিছে। ইয়াত এনে কিমানটা জনজাতি আছে বাৰু? ইয়াত গোটেইখিনিয়ে আছে আমাৰ ইয়াত, তিৱা, কাৰ্বি, ৰাভা, গাৰো, তাৰপিছত আদিবাসী গোটেইখিনি আছে, গোটেইখিনি জাতি মিক্স আছে। ইয়াৰ বাজেটৰ কিবা এটা ক'ব পাৰিব নেকি? বাজেটৰ বিষয়ে মই ইমানখিনি নাজানো, মই জাষ্ট মানে অংশগ্ৰহণ কৰিব আহিছোঁ আৰু মানে উপভোগ কৰিবলৈ আহিলোঁ। ইমানখিনি মই মিটিঙতো নাই, সেইটোৱে। বাকী এনে গোটেইখিনি স্থায়ী মানুহে নে বেলেগৰ পৰা ইয়াতে এতিয়া দূৰ দূৰণিৰ কিছুমান কৰ্মসংস্থাপনৰ কাৰণে কিছুমানে বাহিৰ হৈ গৈছে। ইয়াৰে প্ৰাক্তন ছাত্ৰবিলাক, এজন প্ৰাক্তন ছাত্ৰ আমেৰিকাতো আছে, তেখেতে বহুত এটা সুন্দৰ ধৰ্মৰ টোপোলা আগবঢ়াইছে এই অনুষ্ঠানলৈ। সেইটো আমাৰ গৌৰৱ। আৰু বহুতো আছে তেনেকুৱা এইখন স্কুলতে মানে ভাল মানুহ হৈ যোৱা তেনেকুৱা আৰু। থেংক ইউ। আজি আমাৰ অংশগ্ৰহণকাৰী লগ পাই ভাল লাগিল আৰু আমি এবাৰ বেলেগ চ' গাইছ আজি মই ইমানতে সামৰণিটো দি দিছোঁ। থেংক ইউ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ। বাই বাই। বাই বাই।